ইয়াৰ ফাৰ্মত উপস্থিত হৈ গ'লোহি। এয়া আমাৰ গাহৰিখিনি ধুনীয়াকৈ সুন্দৰভাৱে শুই আছে। বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ। আৰু কালি পৰহি এজনীয়ে পোৱালি দিব আৰু বেছি দিন নাই, গাভিনী হৈ আছে। আৰু ঘাই দিবলৈ হৈছেগৈ আৰু ইয়াৰ পোৱালি কালি পৰহি বিক্ৰী কৰা হয়। এয়া আমাৰ হাঁহখিনি বৰ সোনকালেই ডাঙৰ হৈছে। সিহঁতক আৰু 20-25 দিনত উলিয়াই দিব পৰা যাব। আমাৰ এজনী আৰু ঘাই ল'বলৈ বিচাৰিব। এইটো বৰটো আনিছোঁ, বৰটো নতুনকৈ কিনি আনিছোঁ, আগৰ বৰটো বিকিলোঁ। এইদৰে আৰু আপোনালোকে ভালকৈ ধুই ল'ব। আৰু পৰিপাতি নহ'লে আপোনালোকৰ বীজাণুত আপোনালোকৰ সন্মুখীন হ'ব পাৰে, বেমাৰ আজাৰ সন্মুখীন হ'ব পাৰে। আৰু বীজাণুবিলাক ইয়াতে লাগি থাকে। গতিকে আপোনালোকে যিকোনো এলকহল ল'ব, চাবোনেই হওক বা চাফেই হওক, আপোনালোকে লৈ পেলাই ভালকৈ ধুই মেলি পাত্ৰবিলাক ল'ব। তাৰপিছত দানাখিনি ইয়াত ঢালি কিনে সেনাব। নহ'লে আপোনালোকৰ ইমানখিনি কষ্ট এনেই যোৱা চান্স এটা থাকিব। গতিকে এনে ভুল নকৰিব। লেতেৰা পাত্ৰতে আপোনালোকে দানা পানীবিলাক সেনাই মেলি আপোনাৰ যিটো কৰ্ম, যিটো আপোনাৰ ফাৰ্মিং আপুনি কৰিবলৈ বিচাৰিছে, সেইখিনি আপুনি অকলে নোযোৱাব। গতিকে সৰু সৰু ভুল এইবিলাকতে থাকে, এইখিনি ভুল আপোনালোকে নকৰিব। গতিকে মোৰ কেমেৰা ধৰোঁতা মানুহ নাই, গতিকে মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ আপোনালোকক। আৰু মটৰটো চলি আছে, বহুত আপোনালোকৰ মাতটো অসুবিধা দিব পাৰে। গতিকে তাৰ বাবে ক্ষমা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো এতিয়া যিমানখিনি পাৰে চাই থাকক আৰু দেখাবলৈ চেষ্টা কৰিম। আৰু এইবিলাকে সৰু সৰু কথা আপোনালোকক বুজাই যাবলৈ চেষ্টা কৰিম। আৰু বহুত কথা আছে আৰু ফাৰ্মত, আৰু বীজাণুমুক্তৰ কাৰণে আৰু ভালেমানখিনি কৰিবলগীয়া আছে। অকল এয়া চাবোন বা চাফেই নহয়। আৰু মোৰ যিমানখিনি অভিজ্ঞতা এতিয়া বৰ্তমান হৈছে, এই অভিজ্ঞতা অনুযায়ী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিবিলাকে নতুন কৰিম বুলি ভাবিছে ফাৰ্মিং, তেখেতলোকে যাতে এনেকুৱা লছ খাব নালাগে। মোৰ এনেকুৱা বহুত ধৰণৰ লছ হ'ল। আৰু গোটেইখিনি এক্সপিৰিয়েঞ্চ অহাৰ পিছতে মই যিমানখিনি অভিজ্ঞতা হোৱাৰ পাছতে তাৰপিছত মই আজি ভিডিঅ' বনাবলৈ প্ৰস্তুত হৈছোঁ, যাতে মোৰ দৰে আৰু মই যিমানখিনি ঠগ খাই আজি ইমানখিনি কৰিছোঁ। আৰু নেক্সট নতুন প্ৰজন্মবিলাকে যদি ফাৰ্ম কৰিম বুলি বিচাৰিছে, তেতিয়াহ'লে আৰু এনেকুৱা আৰু বোকা খাব নালাগে। ইয়াতে আৰু আপোনালোকৰ সৰু সৰু ভিডিঅ'বিলাক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই লওক। আৰু দানাৰ বিষয়লৈ আপোনালোক ক'বলগীয়া আছে, যিখিনি মই ঢালিলোঁ কৰিলোঁ দেখিছোঁ। আৰু থলুৱা দানা অলপ মই সিজালোঁ, আৰু পেকেট দানা, চাপৰ আৰু তুঁহগুৰি যিখিনি দিছোঁ, সেইখিনি আপোনালোকে তেনেকৈয়ে দিবলৈ চেষ্টা কৰিব। নহ'লে অকলে পেকেট দানা দিলে আপোনালোকে নোপোচাব। আৰু মাৰ্কেটখন কেতিয়াবা উঠে, কেতিয়াবা বাঢ়ে। আৰু গৰম দিনতো একেবাৰে অৱস্থা বেয়া হ'ব। তো ইয়াতো পইচা পাতি ভালমানখিনি ইনভেষ্ট হয়। গতিকে যিমান পাৰে চেষ্টা কৰক, কৰ্ম কৰক। আৰু এইখিনি দানা মই থলুৱাভাৱে মই বনাই লৈছোঁ। ইয়াতে দেখিছে কল পচলা আৰু ঘৰতে যিবিলাক ভাত থাকি যোৱা ভাতবিলাক, আৰু যিমানখিনি পাৰোঁ এইদৰে অলপ মই প্ৰস্তুত কৰোঁ, যাতে মোৰ দানাটো ৰেহাই হয় আৰু কম খৰচত হয়। আৰু এইখিনি মই হাঁহৰ বাবে ৰেডি কৰিছোঁ। মোৰ হাঁহকেইটা যিটো আছে, ইয়াতো আৰু মই বাকীখিনি মিলাম। আৰু ইয়াৰ লগত মই মিলাই লৈছোঁ, এইখিনি চাপৰ হয়। এইটো মোৰ চাপৰ মোৰ গাহৰি যিমানখিনি আছে তাৰ অনুযায়ী মই যিমানখিনি দানা লাগে লৈ লৈছোঁ। আৰু ইয়াৰ বিষয়ে আপোনালোকক ক'ম, এতিয়া মোৰ ধানৰ যিটো আমি খলিহৈ বুলি কওঁ, ধানৰ আৰু তুঁহগুৰি বুলিও কওঁ। তো ধানৰ তুঁহগুৰি আমি লৈ লৈছোঁ। আৰু এইটো দিছোঁ আমাৰ পেকেট দানা। এটা গাহৰিক আমি এটেমাহ কৰি পেলাই দিওঁ, আধা কেজিকৈ ধৰে। আৰু এইটো হৈছে গ'ডৰেজৰ আপোনাৰ প্ৰাইচ অফ গোৱাৰ হয়। তাৰপিছত মই হাঁহলৈ ইয়াৰ পৰা অলপ অলপ দি দিওঁ, ভাত আৰু তুঁহগুৰি আৰু চাপৰ ইয়াৰ পৰা অলপ। যিহেতু হাঁহটো মোৰ কমকৈ আছে, সেইটো কাৰণে মই হাঁহলৈ দানা সিমানখিনি ৰেডি কৰা নাই, ইয়াৰ পৰাই চলাই আছোঁ। আৰু হাঁহটো চাইছোঁ কেনেধৰণে কি উঠে। যদি ভালকৈ হাঁহটো উঠে, হাঁহটো ভৱিষ্যতলৈ চেষ্টা কৰিছোঁ হাঁহটো ভালকৈ পালন কৰিম বুলি। তেতিয়া দানাখিনি গোটোৱা হ'ব। এতিয়া মই এইকেইটা দানা এইকেইটা হাঁহৰ কাৰণে ইয়াৰ পৰাই দানা দিছোঁ। আৰু দানাৰ পেকেটবিলাক এনেকৈ ভালকৈ মুখনিবিলাক আপোনালোকে মাৰি থ'ব, যাতে ই হাৱা নাপায় বা বতাহ নোসোমায়। এতিয়া দানাখিনি সেনাই মেলি দিওঁ।
দানাখিনি যিমান পাৰে ভালকৈ সানিব আৰু ভালকৈ মিক্স কৰি ল'ব। আৰু আপোনালোকে যেতিয়া দানা দিব জেগাডোখৰ আপোনালোকে পূৰা পৰিষ্কাৰ কৰি ল'ব, চফা কৰি ৰাখিব, যাতে ইয়াত দিয়া দানাডোখৰত যাতে ইয়াত একো নাথাকে। আপোনালোকে পানী মাৰি চফা কৰি ৰাখিব। আৰু মই আগতে চফা কৰি ৰাখিছোঁ, গতিকেলৈ দেখাবলৈ আপোনালোকেও নহ'ল। আপোনালোকে যেতিয়া দানা দিব তেতিয়া জেগাডোখৰ আপোনালোকে চফা কৰি ল'ব। আৰু মই দানা দিবলৈ বেলেগকৈ জেগাডোখৰ বনাই লোৱা নাই, মই ইয়াতে দিওঁ চফা কৰি কিনে। আৰু যেতিয়া দানা খোৱাৰ পিছত আকৌ ল'ব লগে আপোনালোকে পানী মাৰি চফা কৰি ৰাখিব। আৰু এতিয়া মই দানাখিনি দিওঁ, চাই থাকক। আপোনালোকে এনেধৰণে দানাখিনি দিব আৰু দানা কিমান সুন্দৰকৈ ভাজিব। আপোনালোকে যেতিয়া দানা দিব, দানা দি শেষ হোৱাৰ পাছত আপোনালোকে সকলোবোৰ ধুই মেলি চফা কৰি ৰাখিব। এই পাত্ৰ এনেকৈ নাৰাখিব, ধুই মেলি চফা কৰি আপোনাৰ শুকুৱাই কিনে পূৰা ৰাখি দিব। নেক্সট টাইমত আপুনি গধূলি যেতিয়া দানা দিব বা ৰাতিপুৱা দানা দিব আকৌ ধুই মেলি ল'ব। ধুই মেলি নোলোৱাকৈ একো কামেই নকৰিব, কাৰণ এই ৰিস্কটো বহুত হেভি ৰিস্ক। আপোনালোকে যেতিয়া কৰিব তেতিয়া বুজি পাব। আৰু এয়া মোৰ প্ৰথম ভিডিঅ', আজি প্ৰথম দানা দিয়াটো আপোনালোকে কেনেকৈ দিব লাগে, কেনেকৈ পৰিপাটিকৈ দানা দিব লাগে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লাইক এটা কৰিলে উৎসাহ এটা হ'ব, সেইটো ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম বা কৰি যাম। এনেকুৱা ধৰণকৈ আৰু কৰি যাবলৈ সাহস দি আপোনালোকে। আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰু যিটো দেখিছে আপোনালোকে এয়া আৰু চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে দানা দি শেষ হোৱাৰ পিছত এইদৰে ধুই মেলি আপোনালোকে চাফ চিকুণ কৰি এনেকৈ ৰাখি দিব। আৰু দেখিছে, আৰু সদায় যিমান পাৰে পৰিপাটি কৰিব চেষ্টা কৰিব আপোনালোকে কেনেকৈ ধৰক চাফা কৰি ৰাখিব পাৰি। আৰু ইয়াৰ ওপৰতে আপোনালোকে ভিত্তি কৰিব আপোনাৰ ফাৰ্মখন কেনেদৰে গ্ৰ'থ কৰিব, কেনেদৰে আপোনালোকে চলাই নিয়াব। তো সেইখিনি আৰু ইয়াৰ পিছত আমি চেনিটাইজাৰ মাৰিব লাগিব। মই স্প্ৰে ৰাখি থৈছোঁ দেখিছে। আৰু চেনিটাইজাৰ বিষয়ে আপোনালোকক কেইদৰে মাৰিব লাগে, কেনেধৰণে মাৰিব লাগে, কি মাৰিব লাগে, আপোনাৰ গোটেই দানা চানা দিয়াৰ পাছত আপোনালোকে ইয়াৰ পানী মাৰিব লাগিব। পানী মাৰি আপোনাৰ চেনিটাইজ কৰি মেলি আপুনি দিনটোলৈ সামৰণি মাৰিব পাৰে। আৰু সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ'। আৰু যদি আপোনালোকে হাঁহ পুহিম বুলি ভাবিছে
তেতিয়াহ'লে এইদৰে আপোনালোকে পূৰা বেৰা দি ল'ব। আৰু হাঁহ পুহিবলৈ হ'লে মুকলিকৈ ঠাই এডোখৰ লাগে, আৰু দিনটো সিহঁতক বন্দী কৰি থ'লে সিহঁতে অলপ জধলা টাইপৰ হয়, গতিকে সিহঁতৰ কাৰণে এডোখৰ জেগা লাগিব। আৰু নেটেদি এনেকৈ বেৰি দিলে ভাল। আৰু যদি হাঁহ পুহিম বুলি ভাবিছে এনেদৰে জেগা এডোখৰ ৰেডি কৰি ল'ব। সিমানে আৰু আগলৈ মই হাঁহ অলপ বেছিকৈ ভৰাম বুলি ভাবিছোঁ। এইখিনি ঘৰত প্ৰথম আৰু ষ্টাৰ্ট কৰি চাইছোঁ, ৰুম এটা খালী আছে কাৰণে তেনেকুৱা কি হয় চাই লওঁ। আৰু এতিয়ালৈকে মই ভালেই দেখিছোঁ। আৰু আপোনালোকে হাঁহ পুহিবতো পুহিব পাৰিব। হাঁহ পুহি কমপ্লেইন এতিয়ালৈকে পোৱা নাই, নতুনভাৱে যদি হয় হ'বও পাৰে, কিন্তু বৰ্তমান মই ঠিকেই দেখি আছোঁ। আৰু দানা দি শেষ হোৱাৰ পাছত আপোনালোকে এইদৰে পানী মাৰি একদম চাফা কৰি ৰাখিব। তাৰ পৰা আপোনালোকে গধূলিলৈ একো চিন্তা নাই। আপোনালোকে গধূলি আকৌ দানা দিয়াৰ আগত আৰু যিখিনি ক'লোঁ সেইখিনি নিয়মখিনি মানিব। আৰু চেনিটাইজাৰ বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। এতিয়ালৈ আপোনালোকৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।